Hello friends, welcome back to my YouTube channel Hosita Blog. Aru aji hoy Shivdham aru ami jam shivdham. Aru tenahole tat bahut bhir hoy. Apunak dekham Tinsukia shivdham kenuka ke patte ki kore. Tenahole bolok bahut dur ase kintu. Aru tar okoman mela nisinao ase. Dukan suka bahut gal dukan ase aru tat बहुते भीड़ माने आमी एटिया 12টা बजात গৈছো যে আমি নহয় যাওঁতে এটা বাজি যাব আৰু ঘৰতে ৰাতিপুৱা পূজা সিজা কৰিয়ে ললো আপনা হেতু দেখাব টাইম নহল আৰু ভালকে সিদ্ধামক ভিডিও কৰিম ওকে তেনেহলে মই যেতিয়া লাগে কবা অকমান ৰাস্তা দেখাম আপোনাক তাৰপিছত সিদ্ধামক আপোনাক ভালকে দেখাম ওকে হেল্ল' ফ্ৰেণ্ড ফটোবিলা নমাই দিছে আৰু ইয়াৰ পৰা খোজকাঢ়ি আহিব দিছে সেইটো কাৰণে খোজকাঢ়ি গৈ আছোঁ বহুত মানুহ আছে আৰু বহুত দূৰ আছে কুঁহিয়াৰ ৰস দেখিছোঁ এতিয়া ৰাস্তাত খাই লওঁ আৰু পিয়া লাগিছে এতিয়া আমি মেলা পাই গৈছোহি আৰু চাওক না ইমান ধুনীয়া ফ্ৰেণ্ডছ ৰাস্তাৰ কাষতো মেলা বহি গৈছে বহুত ডাঙৰ মেলা হয় পাই গলো এতিয়া আমি শিৱধামৰ ভিতৰত সোমাই আহিছো ইমান চেণ্ডেল ল'বলৈ ইমান গাল মানুহ গৈছে আৰু চেণ্ডেলযোৰ থ'বই লাগিব পইচা দি নহ'লে চুৰ হৈ যাব মই খুলিয়ে লৈছোঁ আৰু এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ নহয় সকলো ভগৱানৰে মন্দিৰ আছে আমি যাম শিৱ মন্দিৰ আজি শিৱৰাত্ৰি যে আমি এতিয়া শিৱ মন্দিৰলৈ গৈ আছোঁ তাতে পূজা কৰিম ইয়াত মানুহবোৰে চাকিও জ্বলাইছে পূজা কৰি বহুত মানুহে ভিৰ হয় মেলাও হয় যে সেইটো কাৰণে ভিৰ হয় চাগে মেলাখন 2 নে 3 দিনমান হ'ব আৰু এতিয়া পাই গ'লো শিৱ মন্দিৰ বাপৰে ইমান দীঘল লাইন ভগৱানক পাবলৈতো অকণমান কষ্ট কৰিবই লাগে সেইটো কাৰণে এতিয়া থিয় হৈ আছোঁ বাপৰে ইমান ভিৰ আৰু ইয়াত মোবাইল চুৰ হৈছে বুলি কৈছে যে সেইটো কাৰণে বেছি ভিডিঅ'ই কৰিব পৰা নাই বেয়া নাপাব দেই আৰু এফালে চকুৰে ঘূৰি আছে মই উঠিম বুলি ভাবিছোঁ ইমান ভিৰ হৈছে জানো উঠিম
এইফালে আছে মিঠাই কি কালাৰ ওলাইছে নহয় এইফালে চাও কিমান কালাৰিং পিঠা আছে মিঠাই জেলেপি সব আছে আৰু পূজা বুলি ক'লেতো জেলেপিটো মেইনে ন আৰু এইফালে বনাই আছে গৰম জেলেপি হাই ফ্ৰেণ্ডছ আমি গুচি আহিলোঁ ভিডিঅ' ইমান গৰম যে আৰু ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ বাই বাই